মোৰ মনত বহুত দ্বিধা আছিল, দ্বন্দ্ব আছিল। নিজক লুকুৱাই থ'বলৈ মই নিজৰ লগতে যুঁজ কৰিছিলোঁ। সেই যুঁজত মই হাৰিছিলোঁ অপৰ্ণা। মই তোমাক লৈ যাব খুজিছোঁ মোৰ গোপন কোঠৰীলৈ, য'ত ক্ষমাৰ কাৰণেও মই আঁঠু ল'ব নোৱাৰোঁ। এতিয়া দুপৰ নিশা অপৰ্ণা, টোপনি নাই মোৰ। কিমান হাজাৰ নিশা শোৱা নাই মই নাজানো। দিবানিশাৰ সকলো হিচাপ খেলিমেলি হৈ গৈছে। ক'ত কিমান দূৰত মই এৰি থৈ আহিলোঁ মোৰ ফৰকাল দিনবোৰ, পোহৰ ভৰা বাটটো যি আজিৰ বাটেৰে খোজকাঢ়ি গৈছিলোঁ। শিৰ তুলি সৎ আৰু সাহসী মানুহ মই নাজানো অপৰ্ণা, মই নাজানো। বুকুত ভৰি থকা প্ৰগ্ৰাহ মমতাই মোৰ পৰা কাঢ়ি লৈ গৈছে মোৰ সমস্ত স্বকীয়তা, মোৰ সমস্ত মনোবল। মোক দলিয়াই দিছে যন্ত্ৰণাৰ অগ্নিকুণ্ডলৈ। সেই যন্ত্ৰণাক তোমাৰ আগত মই কেনেকৈ তুলি ধৰোঁ? তোমাক লগ পোৱাৰ পিছত অতবোৰ বছৰত কোনোদিন নিজক প্ৰকাশ কৰিবলৈ গৈ ক'তো উজুতি খোৱা নাছিলোঁ। উজুতি খামেই বা ক'ত? নিজক প্ৰকাশ কৰাৰ কোনো প্ৰয়োজনেইতো হোৱা নাছিল। প্ৰেম আৰু বিশ্বাসৰ সহজ সাঁকোৰে আমি সংযোজিত হৈ আছিলোঁ। সেই সাঁকোডাল ভাগি গ'ল অপৰ্ণা। কোন বাটেৰে মই তোমাৰ ওচৰলৈ যাওঁ, কোন বাটেৰে? চিঠিৰ আখৰবোৰলৈ অবাক হৈ চাই আছে অপৰ্ণাই। আৱেগ আৰু বিস্ময়ে বিবৰ্ণ কৰি তুলিছে তেওঁৰ মুখখন। ঘনকৈ কলম বোলাই অস্পষ্ট কৰি পেলোৱা আৰু পানীৰ টোপাল পৰি বিয়পি যোৱা আখৰবোৰ দেখি অপৰ্ণাৰ এনে লাগিছে যেন চিঠি লিখিবলৈ সময়ত অত্যন্ত কষ্টৰ মাজত আছিল নবাৰুণ। হয়তো তেওঁ কান্দিছিল। কিয় কান্দিছিল নবাৰুণে? কি এনে ঘটনা ঘটিছে যি তেওঁক ইমান যন্ত্ৰণাৰে দগ্ধ কৰিছে? হঠাতে এক অচিন ভীতিয়ে জোকাৰি গ'ল পেলালে অপৰ্ণাক। তেওঁ ভয়ে ভয়ে পাতখিলা লুটিয়াই দিলে। এজন সৎ আৰু সাহসী সাংবাদিক হিচাপে তুমি মোক লগ পাইছিলা। ভৱিষ্যত নিস্পৃহ মই এজন বেপৰোৱা মানুহ আছিলোঁ। সাধাৰণ গৃহী মানুহৰ লোভ আৰু দুৰ্বলতাই মোক চুব পৰা নাছিল। মই যেতিয়া তোমাক লগ পাইছিলোঁ তেতিয়া তুমি জীৱনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাবলৈ আৰম্ভ কৰা এজনী বিপৰ্যস্ত মানুহ আছিলা। তুমি মোক একো নক'লেও যি যন্ত্ৰণাৰ মাজেৰে তুমি সময় পাৰ কৰিছিলা বুজিবলৈ মোৰ একো অসুবিধা হোৱা নাছিল। সাংবাদিক হিচাপে তেতিয়া মই সমাজৰ বহু অন্ধকাৰ ঠাইয়ে দেখি পেলাইছিলোঁ। প্ৰবল আশা আৰু সপোন বুকুত বান্ধি সাহিত্য আৰু সংবাদ জগতলৈ ওলাই অহা এজনী গভীৰ জীৱনবোধৰ ছোৱালীয়ে কুটিল, লোভী কিছুমান মানুহৰ আবেষ্টনীত ক'ব নোৱাৰাকৈ সোমাই গৈ কি অভিজ্ঞতাৰ মুখামুখি হ'ব পাৰে? তাইৰ বিশ্বাস আৰু মূল্যবোধ কিমান আহত হ'ব পাৰে মই নুবুজাকৈ থকা নাছিলোঁ। এক্সকিউজ মি, এয়াৰ হোষ্টেছগৰাকীৰ যান্ত্ৰিক কণ্ঠস্বৰ শুনি পিঠিৰ পাতৰ পৰা মূৰ তুলি চালে অপৰ্ণাই। ভেজ অৰ নন ভেজ? সহযাত্ৰী দললৈ ট্ৰে এখন আগবঢ়াই দি ছোৱালীজনীয়ে তাইৰ ফালে চাই সুধিলে। ভেজ। আসন সংলগ্ন ফুট টেবুলখন উলিয়াই অপৰ্ণাই ক'লে। ট্ৰলীৰ পৰা ট্ৰে এখন নমাই থৈ ছোৱালীজনী গ'লগৈ। খোৱাত ব্যস্ত হৈ পৰা সহযাত্ৰীজনৰ লগত দুই এষাৰ কথা পাতি তেওঁ চেণ্ডউইচ এটা তুলি ল'লে। খুব ধীৰে ধীৰে অন্যমনস্কভাৱে তেওঁ খাবলৈ আৰম্ভ কৰিলে। তেওঁৰ মনৰ ভিতৰত পাকঘূৰণি খাই আছিল নবাৰুণৰ চিঠিৰ কথাবোৰ। এইবোৰ কথা কিয় লিখিছে নবাৰুণে? অতদিনৰ পিছত যি অতীতৰ পৰা অশেষ যত্নৰে তেওঁৰ উলিয়াই আনিছিল সি সঁচা কথা। নবাৰুণে যেতিয়া তেওঁক লগ পাইছিল তেতিয়া তেওঁ আছিল এক বিপৰ্যস্ত মানুহ। ভয়ংকৰভাৱে জেদী অপৰ্ণাই নিজক শুদ্ধ কৰি ৰাখি সংবাদ জগতত প্ৰতিষ্ঠিত কৰিবলৈ যুঁজ কৰি তেতিয়া ক্লান্ত হ'বলৈ আৰম্ভ কৰিছিল। নবাৰুণৰ চিঠিৰ আঁত ধৰি অপৰ্ণা উভতি গৈছে
পিছলৈ। অপৰ্ণা তেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী, প্ৰচণ্ড মেধাৱী ছাত্ৰী আৰু সুলেখিকা হিচাপে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত খুব কম দিনতে জনপ্ৰিয় হৈ উঠিছিল তেওঁৰ বন্ধু-বান্ধৱীৰ উৎসাহতে তেওঁ আলোচনী, বাতৰি কাকত আদিলৈ গল্প প্ৰবন্ধ পঠাবলৈ আৰম্ভ কৰিছিল। প্ৰকাশো হৈছিল। প্ৰকাশ হোৱা গল্প প্ৰবন্ধবোৰে মানুহৰ দৃষ্টি আকৰ্ষণ দেখি তেওঁ লিখাৰ প্ৰতি উৎসাহ বাঢ়ি আহিছিল। সেই সময়তে মাহেকীয়া আলোচনী এখনলৈ প্ৰবন্ধ এটা দিবলৈ আহি তেওঁৰ চিনাকি হৈছিল সেই সময়ৰ এজন প্ৰতিষ্ঠিত সাহিত্যিক আলোচনীখনৰ সম্পাদকৰ লগত। অপৰ্ণাই তেওঁৰ লিখাবোৰ প্ৰশংসা কৰিছিল আৰু লিখিবলৈ উৎসাহ দিছিলে। সেই আলোচনীখনৰ নিয়মীয়া লেখিকা হৈ পৰিছিল অপৰ্ণা। সাহিত্যৰ জগতখনলৈ তেওঁৰ হাতত ধৰি দিনে সোমাই গৈছিল তেওঁ। লিখাটোক অপৰ্ণাৰ এটা নিচালৈ পৰিৱৰ্তন কৰিছিল তেওঁ। লগতে আন এটা নিচাও তেওঁৰ মনত ধীৰে ধীৰে সোমোৱাই দিছিল, সাংবাদিকতাৰ নিচা। সংবাদ জগতৰো এটা চিনাকি নাম হৈ পৰিবলৈ আৰম্ভ কৰিছিল তেওঁ। ঘৰৰ মানুহবোৰে তেওঁক সাংবাদিকতা কৰাত প্ৰথমতে বিশেষ বাধা দিয়া নাছিল।